এয়াৰটেল গ্ৰাহকৰ বাবে এটা ভাল খবৰ। এয়াৰটেলে আগবঢ়াইছে এক বৃহৎ অফাৰ। এই মুহূৰ্তত এক ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজত। এয়াৰটেল গ্ৰাহকৰ বাবে ভাল খবৰ আহি পৰিছে। এয়াৰটেলে আগবঢ়াইছে এক বৃহৎ অফাৰ। জিঅ'ৰ পিছত এইবাৰ এয়াৰটেলে আগবঢ়াইছে বৃহৎ অফাৰ। দুটাকৈ নতুন প্লেন মুকলি কৰিছে এয়াৰটেলে। এতিয়া আৰু 28 দিন নহয়, সম্পূৰ্ণ এমাহৰ বাবে লাভ কৰিব ভেলিডিটি আপোনালোকে। 296 আৰু 319 টকা ৰিচাৰ্জ প্লেন মুকলি কৰিলে ইয়াৰ 296 টকা ৰিচাৰ্জত 25 GB ডাটা সহ লাভ কৰিব আনলিমিটেড ভইচ কল। এই মুহূৰ্তত এক ব্ৰেকিং নিউজ আহি পৰিছে। আনলিমিটেড ভইচ কল আৰু প্ৰতিদিনে লাভ কৰিব 100 টাকৈ SMS-ৰ সুবিধা। এয়াৰটেলৰ গ্ৰাহকৰ বাবে এক ভাল খবৰ আহি পৰিছে আমাৰ মাজলৈ। নতুনকৈ দুটা প্লেন মুকলি কৰিলে এয়াৰটেলে। জিঅ'ৰ পাছত এইবাৰ এয়াৰটেলৰ আগবঢ়াইছে আনলিমিটেড ভইচ কল সহ আগবঢ়াইছে কেইবাটাও সুবিধা। এয়াৰটেলে সম্পূৰ্ণ এমাহৰ বাবে লাভ কৰিব বৃহৎ অফাৰ আপোনালোকে। প্ৰতিদিনে 100টা SMS-ৰ সুবিধা লাভ কৰিব আপোনালোকে। 319 টকাৰ প্লেনত প্ৰতিদিনে লাভ কৰিব 2 GB ডাটা আপোনালোকে।